কলিয়াবৰৰ জখলাবন্ধাত নিৰ্মীয়মান বজাৰগৃহ ভাঙি লণ্ডভণ্ড কৰিলে দুষ্কৃতিকাৰীয়ে। নিশা আন্ধাৰৰ সুযোগ লৈ দুষ্টচক্ৰই এনে নিকৃষ্ট কাম কৰাৰ অভিযোগ। জখলাবন্ধা গাঁও পঞ্চায়তৰ অন্তৰ্গত পঞ্চদশ বিত্তীয় আয়োগৰ অধীনত নিৰ্মাণ কৰা হৈছিল বজাৰগৃহ দুটা। ঘটনাক কেন্দ্ৰ কৰি ইতিমধ্যে জখলাবন্ধা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে পঞ্চায়ত সভানেত্ৰী বৰ্ণালী দাস মুক্তিয়াৰে, যাৰ ফলত এতিয়া দুষ্কৃতিকাৰীৰ শংকাত স্থবিৰ হৈ পৰিছে নিৰ্মাণ কাৰ্যৰ কাম। অসহায় বোধ কৰি অৱশেষত জখলাবন্ধা আৰক্ষী প্ৰশাসনৰ সহায় বিচাৰিছে জখলাবন্ধা গাঁও পঞ্চায়ত কৰ্তৃপক্ষই। আমাৰ লগত মন্তব্য আছে, আমি আপোনালোকক মন্তব্য শুনাই ল'ব বিচাৰিম। যোৱাকালি আমি নিশা খবৰ পালোঁ, আমাৰ যি 15 ফাইনেন্সৰ অধীনত পঞ্চায়তৰ আণ্ডাৰত যি আমাৰ বজাৰ কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে, দুটা আমাৰ বজাৰগৃহ নিৰ্মাণ চলি আছিলে। যোৱাকালি আমি খবৰ পাইছোঁ যি আমাৰ ৰুমৰ দেৱাল উঠাইছিলে, সেয়া দেৱাল কোনো দুষ্কৃতিকাৰীয়ে আহি পেলাই আপোনাৰ ভাঙি থৈ গৈছে। কেতিয়া ভাঙিলে? যোৱাকালি নিশাৰ ঘটনা। এইটো 15 ফাইনেন্সৰ কাৰণে। এতিয়া আমি থানাত আহিছিলোঁ এজাহাৰ দিবৰ কাৰণে। প্ৰশাসনে আমাক সহায় যদি নকৰে, আমি পৰৱৰ্তী সময়ত কাম কাজখিনি চলাই নিয়াত আমাৰ বহুত অসুবিধা হ'ব। যিহেতু যোৱাকালি তেওঁলোকে কৰিছে, কি ভৰসা আমি আকৌ আজি কাম কৰিম যে তেওঁলোকে আকৌ এইটো নকৰিব। গতিকে আমি তেওঁলোকৰ ওচৰত কমপ্লেইন এটা দিবলৈ আহিছোঁ আৰু তেওঁলোকৰ সহায় বিচাৰিছোঁ। যিহেতু আগন্তুক সময়ত আমাৰ কাম কাজ কৰিবলৈ আমাৰ অসুবিধা হ'ব। আমি যদি যোৱাকালি যিটো হৈছে আকৌ যদি আমি আজি কাম ষ্টাৰ্ট কৰোঁ বা অহাকালি কাম ষ্টাৰ্ট কৰোঁ, আকৌ ছেম ঘটনাই হ'ব বুলি আমাৰ এটা ভয় হৈছে। গতিকে আমি সেইকাৰণে আহিছোঁ আজি।